প্ৰশংসা লাভ কৰা আৰু সেই নামেৰে আজি আমাৰ মাজত উজ্বলি উঠা 2015 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত APJ আব্দুল কালামেও তেখেতক হীৰা খচিত বঁটাৰে সন্মানিত কৰিছে। সেইজন মহামানৱ আমাৰ মাজত উপস্থিত হৈছে। অতি সৌভাগ্য বিষয় আমাৰ হেন নিচিনা ঠাইত আমি তেওঁক বিশ্বৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰা এটা সজাগতামূলক বাৰ্তাৰে তেওঁ নামেৰে পৰিচিত যিজন ব্যক্তি সেই ব্যক্তিজনক আজি আমি খুব ওচৰৰ পৰা লগ পাইছোঁ। গতিকে তেওঁৰ কাৰণে মই তোমালোকৰ পৰা পুনৰবাৰ খুব জোৰকৈ এটা হাত চাপৰি বিচাৰিছোঁ। গছ থাকিলেহে মানুহ থাকিব। এই আত্মবাক্যশাৰীৰ আঁৰত যদি কওঁ তেওঁ প্ৰকৃততে এজন মানুহ মাজত আজি থিয় হোৱা বহি থকা শ্ৰদ্ধাৰ পায়েংদেৱে আজি তোমালোকৰ গছৰ বিষয়ে গছ পুলি ৰুলেনো কি হয়, গছ অৰণ্য কিয় আমাৰ হাওঁফাওঁ স্বৰূপ সেই বক্তব্য ৰাখিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ বিদ্যালয়লৈ অহাৰ বাবে আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এতিয়া আমি আগবাঢ়িছোঁ তেওঁক সম্বৰ্ধনা জনাবৰ কাৰণে। আমাৰ সম্বৰ্ধনা জনাবলৈ অধ্যক্ষ শ্ৰীযুত নবীন কোঁৱৰদেৱক অনুৰোধ কৰিছোঁ। তাৰপিছতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আমাৰ আজি এই ক্ষণটোৰ সুযোগ দিয়া সমাজকৰ্মীক জীৱন চুতীয়া দিব। তেওঁকো এখন ফুলা গামোচাৰে আমাৰ বিদ্যালয়লৈ আজি আদৰণি জনাইছোঁ আৰু তেওঁক সম্ভাষণ জনাবলৈ মই আমাৰ সভাপতি মহোদয়ক অনুৰোধ কৰিছোঁ। আমাৰ বিদ্যালয়লৈ আমি খাওঁ পাতে সকলোৱে চিনি পোৱা এজন অতিথি, এজন জনপ্ৰিয় ইউটিউবাৰ সাংবাদিক নীলোৎপল চলিহাৰে আহিছে। তেওঁকো এখন ফুলা গামোচাৰে সম্বৰ্ধনা জনাবলৈ প্ৰদীপ কোঁৱৰদেৱক অনুৰোধ কৰিছোঁ। এয়া সকলোৱে পৰিচিত নীলোৎপল চলিহা। ব্যক্তিসকল, সংবাদ মাধ্যমৰ মোৰ শ্ৰদ্ধা, বিশেষকৈ মৰমৰ ছাত্ৰলৈ মৰম থাকিল। মোৰ আজি এনেকুৱা অনুভৱ লাগিছে ইয়াতে নহয়, পৃথিৱীৰ যিমান স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত যাওঁ দেখিলে মোৰ দুখ বেদনা লাগে। মই গধূলি শুবলৈ মন নাই, মোৰ এনে হোৱাটো খুব কম। কাৰণ পৃথিৱীখন সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ যিটো অনুভৱ কৰিছোঁ, আজিলৈকে পৃথিৱীৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীত ভাল পাবলৈ নাই। যাৰ বাবে জলবায়ু পৰিৱৰ্তন হৈছে, যাৰ বাবে COVID-19 আহি গৈছে, সেইটো বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে, তেনেকৈ আমাৰ কণ্ডিশ্যনে। এটা কথাই মনত ৰখা দৰকাৰ, যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰাই আকাশত ফুৰিবলৈ শিকাইছিল,
সেইদিন ধৰি সমস্ত বিশ্বই প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গৈছে। আমিতো আগত জন্ম হোৱা নাই পৃথিৱীত আগত গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুবোৰহে আগত জন্ম হৈছিল, কিন্তু আমি পিছত জন্ম হৈ জীৱশ্ৰেষ্ঠ মানুহ বুলি নিজে গণ্য কৰি পৃথিৱীৰ ধ্বংসমূহ আমি কৰিছোঁ। সেইকাৰণে জলবায়ু পৰিৱৰ্তন COVID-19 আহি গৈছে। এতিয়া এইবোৰ দূৰ কৰিবলৈ হ'লে পৃথিৱীক বচাবৰ বাবে এতিয়া একো উপায় নাই। গছৰ অবিহনে পৃথিৱীক বচাব নোৱাৰে। এই কথাটো কবিৰে বিশ্ববাসীক সোঁৱৰাই দিছে। বিশ্বই মোক আঁকোৱালি ল'লেও মই অসমত জন্ম লাভ কৰি অসমৰ পৰা বিশ্ব দৰবাৰলৈ গ'লেও মোৰ অসমত কৰিব লগা বহু কাম আছে। মই জাতীয় বিদ্যালয়ত তেওঁলোকে 2012 চনৰ পৰা গুৱাহাটী জাতীয় বিদ্যালয়ে মোক 2 বছৰ ফেলোশ্বিপ দিছিল। আৰু সেইবোৰ মই জানো জাতীয় বিদ্যালয়ত জাতীয় চেতনা যেতিয়ালৈকে নাথাকিব তেতিয়ালৈকে আমাৰ দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। তোমালোক আমি জাতীয় বিদ্যালয়ত পঢ়ি ভাষা কলা কৃষ্টি সাংস্কৃতিক বিষয়লৈ যিবোৰ গান গাইছা, দেশ আৰু জাতিৰ বাবে যিটো আদৰ্শময় হৈছা, সেইটো কৰিলেই নহ'ব। এতিয়া অসমীয়া ভাষাত পঢ়িলেও দুখ বেদনাবোৰ এইটোৱেই যে ভাৰতবৰ্ষত থকা ভাৰতীয় প্ৰশাসনত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী বহুত কম আছে। কাৰণ 2020 চনত তাত উত্তৰ পূৰ্বাঞ্চলত 5টা আছে মাচুৰি, IFSত এটা নাই, IPSত এটাও নাই। যে আমাৰ ল'ৰা ছোৱালী কি পঢ়ে? সেইটোতো ডাঙৰ কথা হৈছে। যি পৰ্যন্ত ভাৰতীয় প্ৰশাসনত নপঢ়িব সেই পৰ্যন্ত দেশ আৰু জাতিৰ উন্নতি সাধন হ'ব নোৱাৰে। এই কথাবিলাক মনত ৰাখিব। মই এতিয়া আশা ৰাখিছোঁ তোমালোক জাতীয় বিদ্যালয়ত পঢ়ি ভাৰতীয় প্ৰশাসনত পঢ়িবলৈ যত্ন কৰিবা, তেতিয়া আৰু দেশ আৰু জাতিৰ উন্নতি হ'ব। কাৰণ ৰাজনীতিত 5 বছৰ থাকে আৰু ভাৰতীয় প্ৰশাসনত থকা কিন্তু 34 বছৰ থাকে। সেইকাৰণে 330টা যেতিয়া ACS পাছ কৰিছে তেতিয়া মই সোণাপুৰত মোক মাতিছিল, মই গৈছিলোঁ পিছদিনে। তেতিয়া তেওঁলোকক কৈছিলোঁ দেশ আৰু জাতিৰ উন্নতি কৰিবৰ কাৰণে তোমালোকৰ ওপৰত যিমান দায়িত্ব আছে ইমান ভাগ্যৱান, এটকা নোহোৱাকৈ চাকৰিটো পাইছা। সেইকাৰণে তোমালোকৰ দায়িত্বটো বেছি আহিছে আৰু তোমালোকৰ যুঁজ আছে। সেইকাৰণে তেওঁলোকে এতিয়া কৰিবলৈ লৈছে। এতিয়া ভাৰতবৰ্ষত থকা যিমান IAS IPS IFS আছে মই চববোৰ ল'ৰা ছোৱালীক কোৱা। সেইকাৰণে তেওঁলোকৰ দিনতে এতিয়া ভাৰতবৰ্ষ অকণমান উন্নতলৈ আহিছে। মই আশা ৰাখিছোঁ ইয়াৰ পৰা ওলাব লাগিব। তোমালোক আগলৈ কি পঢ়িবা? ইয়াততো এইম আছে, ইয়াত অসমীয়া মাধ্যমত পঢ়িলে নহ'ব, ইয়াততো এইম আছে। মই কি হ'মগৈ আগলৈ? সেইটো ডাঙৰ কথা আছে। যেতিয়া সৰুৰে পৰা মই আমুকটো হ'মেই তেনেকুৱা এটা কল্পনা লৈ পঢ়ে তেতিয়া হ'বই মানে নোহোৱাৰ মানে নাই। সেইকাৰণে সেই কথাবিলাক সৰু অৱস্থাৰ পৰা শিকিব লাগে। আৰু মই অসমীয়া মাধ্যমত পঢ়ি এই গাঁৱত জাতীয় বিদ্যালয় আমিও অসমীয়া মাধ্যমতে পঢ়া। মই আশা ৰাখিছোঁ ভাৰতবৰ্ষত দক্ষিণ ভাৰতত দেখা পোৱা যায় এতিয়া আৰু প্লাষ্টিকৰ বটলে তাত পানী নাখায়। এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত কিয় প্লাষ্টিক ইউজ কৰিছে? সেইটোতো ডাঙৰ কথা হ'ল যে আমাৰ ইয়াত কি নাই যে এতিয়া এই জাতীয় বিদ্যালয়ৰ পৰা তোমালোকক আদৰ্শটো দেখাব লাগিব শিক্ষক শিক্ষয়িত্ৰীসকলে যে ইয়াত চিচা বটল চিচা গিলাচ দিব লাগিব। এই পানীটো খালে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমালৈ অপকাৰ হয়। এই কথাবিলাক জানো। আৰু এইবোৰ ক'ত পেলাবা আৱৰ্জনাবোৰ? এই মাটিতে বা তাহাঁতে কেতিয়াও পচি নাযায়। যে আমিতো জৈৱ বৈচিত্ৰ্যৰ ভৰা এইখন ৰাজ্যত থকা জৈৱ বৈচিত্ৰ্য ৰাখিবৰ কাৰণে প্লাষ্টিকটো বেন কৰি যায়। সেইটো অলৰেডি দাৰ্জিলিংটো বুদ্ধিষ্টে ইমানেই প্লাষ্টিক ইউজ কৰে, তাত আপোনাৰ 40 ফুট দলৈকে প্লাষ্টিক, যাৰ বাবে কাঞ্চনজংঘা অৱবাহিকা হিমালয় গছ গছনি মৰি গৈছে। এতিয়া চিপু খাব নিদিয়ে দাৰ্জিলিং, সেইটো বেন কৰাই দিয়া হৈছে। সেইকাৰণে আমাৰ ইয়াত এতিয়া অৰুণাচললৈ যাব, অৰুণাচলত এইবোৰ বটল নাপাব। খাদ্য সামগ্ৰী পাতত দিব, চুঙাত পানী দিব। তেনেকুৱা ইয়াত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহ আছে। নেচাৰ ইজ গড, গড ইজ নেচাৰ। সেইকাৰণে মই আমাৰ শিক্ষাগুৰুসকলক
অভিভাৱক অভিভাৱকসকলক অনুৰোধ কৰিছোঁ যে সেইবোৰ গাঁৱৰ পৰ্যায়ত এইবোৰ প্লাষ্টিকৰ বটল আৰু ইউজ কৰিবলৈ নালাগে। এতিয়া লাগিব চিচাৰ বটলত পানী আহিব, ল'ৰা ছোৱালীক খাব চিচা গিলাচত, সেইটো এটি খুব চাপিছোঁ। সেইকাৰণে ইয়াৰ পৰা বহুত অপকাৰ হৈছে। আমি এইবোৰ আৰ্চেনিক পানী থাকে আৰু এইবোৰ প্লাষ্টিকত কিমান দিন ভৰাই থওঁ, কিমান দিন দোকানত আবদ্ধ হৈ থাকে, সেইবোৰকে আমি খাই আছোঁ। তাৰ পৰা আমাৰ ল'ৰা ছোৱালীক সঘনাই অসুখ বিসুখ হৈ থাকে। এই কথাবিলাক মনত ৰাখিব। দিল্লীয়ে মহানগৰত, বম্বে মহানগৰত, তামিলনাডুৰ মহানগৰত, কেৰালাৰ মহানগৰত, বাংগালোৰ মহানগৰত এতিয়া আপুনি প্লাষ্টিকৰ বটল নাপাব। আৰু এতিয়া ৰিচেণ্টলি এখন উদ্যোগ কৰিছোঁ দিল্লীতে, ঘৰে ঘৰে 1 কেজি প্লাষ্টিক দিব লাগে। সেই উদ্যোগটো তাত বহা হ'ল। এইবাৰ অসমলৈ ক'ত তিনিচুকীয়াত দিছিলে, গুৱাহাটীত দিছিল নাজানো, দ্বিতীয়বাৰ অসমলৈ দিছে। সেই ঘৰে ঘৰে 1 কেজি প্লাষ্টিক দিলে, সেই প্লাষ্টিক ৰিচাইকেল কৰি পেলাই ইটা বনাবলৈ চেষ্টা ঘৰত মানে ব্লক ইটা বনাইছে। সেই তেনেকুৱাবিলাক উদ্যোগটো কৰিছে। হ'লেও আমাৰ অসমত সেইটো কৰিব, আৰু ইয়াৰ পৰা বহুত অপকাৰ। কাৰণ মই নিজেই পাইছোঁ, মোৰ ভাবি যে প্লাষ্টিকবোৰ খাই জাৰ্চি গৰু ব্ৰহ্মপুত্ৰত পেলাই দিয়ে।